ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। মই এতিয়া যাম বাইক ৰাইডত। আমি যাম গোগামুখৰ পৰা ডিমৌ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব সকলোৱে। এতিয়া মই ওলাইছোঁ গোগামুখৰ পৰা। আমি এতিয়া গৈ আছোঁ, জাষ্ট ওলাইছোঁ আৰু। আহি পালোঁ ধেমাজি টাউন। যিকেইজন লগৰ আহিছে চিনাকি হ'ব, টাইমে নহ'ল। আমি লোকেশ্যনত পাই চিনাকি হ'মগৈ আৰু সকলোৱে একেলগে গৈ আছোঁ। ধেমাজি টাউন পাৰ হয় মৰিলহল। বৰষুণ আহিব ধৰিছে দেখোন। ডিমৌ ট্ৰেইন ক্ৰচিঙত পালোঁ। বাইক চাওক, ট্ৰেইন আহি আছে। ফাইনেলি পিকনিক প্লেচত আহি পালোহি। ৰাস্তা বহুত বেয়া হৈ আছে এইখিনিতে। গাড়ীবোৰ যেনে তেনে পাৰ হৈছে। বাইক যাবলৈতো বহুত শ্লিপ মাৰিছে। উপায় নাই আৰু যাবই লাগিব। চাওক সকলোৱে কিমান ধুনীয়া এটা নেচাৰ পৰিৱেশ, কিমান ধুনীয়া লাগিছে দেখিবলৈ, ভাল লাগিছে। পিকনিক প্লেচ আপোনালোকে আহিছেনে? কোন কোন আহিছে কমেণ্ট কৰি জনাবচোন। আৰু কোন কোন অহা নাই এবাৰ আহি চাই যাবহি, কিমান ভাল লাগে। ইয়াত এখন ভয়ানক ওলমা দলং আছে। মানুহবোৰ যেনে তেনে পাৰ হৈছে। দেখকচোন কিমান ডেঞ্জাৰ হৈ আছে দলংখন। পাৰ হৈছে কিন্তু দেই যেনে তেনে। ময়ো চেষ্টা কৰিলোঁ সিপাৰলৈ, ময়ো এপাক যাম। উভতি আহিলোঁ আৰু টাইম হৈ গ'ল। বহুত টাইম ইয়াত এনজয় কৰিলোঁ, ঘূৰিলোঁ, চালোঁ। এতিয়া আমি ডিমৌৰ পৰা যাম মহৰী কেম্প। মহৰী কেম্পত এখন ডাঙৰ খেল হয়, প্ৰতি বছৰে হয় 15 আগষ্টত। ভোক লাগিছে, ভাত খাই লওঁ। ভাত খাই ফাইনেলি আহি পালোঁ মহৰী কেম্প। আৰু মহৰী কেম্পত ইয়াৰ খেল হৈ আছে আদিবাসী FC VS হলকবাৰী FC। ফাইনেল খেল আজি। ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। চেনেলটো নিউ হয়, ভিডিঅ'টো নিউ হয়, সকলোৱে ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। সকলো বন্ধু বান্ধৱীসকলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। থেংক ইউ সকলোলৈ। হেপী ইণ্ডিপেণ্ডেন্স ডে। বাই বাই। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। নতুন এটা ভিডিঅ'ত সকলোকে লগ পাম বুলি আশা ৰাখিলোঁ। বাই বাই।